নমস্কাৰ মই মৃন্ময় বৈশ্যই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো এই ভিডিঅটো স্পেশালি সায়েন্স ষ্ট্ৰীমৰ ষ্টুডেন্ট সকলৰ বাবে আৰু যিসকলে সায়েন্স পঢ়িব বিচাৰে তেওঁলোকে ইন ফিউচাৰ কি লাইন ল'ব পাৰে অৰ্থাৎ 12 টু সায়েন্সত পাস কৰি তেওঁলোকে কি লাইন ল'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম এইটো এটা ইনডেক্স ভিডিঅ হ'ব ডিটেইলছ ভিডিঅ বিলাক লাহে লাহে এটা কোৰ্সৰ ওপৰত আহিব কি এন্ট্ৰেন্স দিব লাগে কেনে ক'ত পঢ়িব লাগে কি ইনষ্টিটিউট আছে সেই বিষয়ে আমি আলোচনা কৰিম কিন্তু ইয়াত মই বহুকেইটা লাইন লিখি লৈছো আৰু তাৰ ওপৰত মই অলপ কথা ক'বলৈ ট্ৰাই কৰিম গতিকে ভিডিঅটো একদম শেষলৈকে চাব আৰু আসল কথাটো হ'ল আমি বহুকেইটা লাইনৰ বিষয়ে নাজানোই ভাবো মেডিকেল ইঞ্জিনিয়াৰিং নাপালে জেনাৰেল লাইন এই তিনটা লাইন আছে কিন্তু তাৰ উপৰিও যে বহুত লাইন আছে বহুতে গম নাপায় গতিকে এই ভিডিঅটো চোৱাৰ পিছত আপোনালোকৰ কিছুমান ধাৰণা হ'ব গতিকে আহক ভিডিঅটো আৰম্ভ কৰোঁ এতিয়া মই লাইনসমূহ দুটা ভাগত ভাগ কৰি লৈছো এইফালে মেডিকেল লাইনসমূহ মেডিকেল লাইনত কি আছে আৰু এইফালে লিখিছো নন মেডিকেল এতিয়া আমি প্ৰথমতে যদি নন মেডিকেল চাবলৈ যাওঁ তেতিয়া প্ৰথম অপচনটো আহে BSc 3 ইয়াৰ্ছৰ কোৰ্স তাত মেজৰ লোৱাকৈ অথবা নোলোৱাকৈ কৰিব পাৰে মেজৰ বহুতে মেজৰ নোলোৱাকৈ কৰে ফিজিক্স কেমিষ্ট্ৰি মেথছ লৈ কিনে যদি আপুনি মেজৰ নোলোৱাকৈ কৰে তেতিয়া যদি তাৰ পিছত যদি বিএড কৰে বা ডিএলএড কৰে আপুনি এজন টিচাৰ হ'ব পাৰে আৰু খুব ভাল কাৰণ সায়েন্সৰ টিচাৰ ডিমান্ডটো আছে আৰু তাৰপিছত এমএসসি কৰিব পাৰে এমএসসি কৰি তেওঁলোকে এখন হায়াৰ সেকেন্ডাৰী লেকচাৰাৰ হ'ব পাৰে প্ৰফেসৰ হ'ব পাৰে হায়াৰ সেকেন্ডাৰী ইনষ্টিটিউট এখনৰ টিচাৰ হ'ব পাৰে বা এমএসসি পাস কৰি আৰু যদি হায়াৰ ষ্টাডি কৰোঁ বুলি ভাবে তেতিয়া কি কৰিব পাৰে নেট দিব পাৰে নেট ক্লিয়াৰ কৰি কিনে পিএইচডি কৰিব পাৰে পিএইচডি টো 3 ইয়াৰ্ছৰ পৰা 5 ইয়াৰ্ছৰ ভিতৰত হয় গতিকে এইখিনি কৰাৰ পিছত আপুনি এখন কলেজৰ লেকচাৰাৰ হ'ব পাৰে তাৰ পিছত ইঞ্জিনিয়াৰিং অৰ্থাৎ বিটেক টো 4 ইয়াৰ্ছৰ কোৰ্স আপুনি 4 বছৰ পঢ়ি কিনে এজন ইঞ্জিনিয়াৰ হ'ব পাৰে তাৰ পিছত আকৌ মাষ্টাৰ ডিগ্ৰীও কৰিব পাৰে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মাল্টিনেশনাল কোম্পানী বিলাকত আৰু ভাল জব পোৱা যায় তাৰ পিছত বিআৰ্ক অৰ্থাৎ যিসকলে আৰ্কিটেকচাৰ হ'ব পাৰে 5 বছৰীয়া কোৰ্স আৰু আৰ্কিটেক্টৰ ডিমান্ড সদায় থাকিব ঘৰ দলং সদায় নিৰ্মাণ হ'ব গতিকে বিআৰ্কটো এটা খুব ভাল কোৰ্স তাৰ ওপৰতো মাষ্টাৰ ডিগ্ৰী ল'ব পাৰে আপোনালোকে যদি ডিটেইলছ এতিয়াই চাব বিচাৰে এইবিলাক কোৰ্সৰ ওপৰত নেটত মাৰি দিলে পুৰা ডিটেইলছ আহি যাব বা ইউটিউবত মাৰি দিলে গতিকে চাই যাওক গোটেইটা লাইনৰ বিষয়ে তাৰ উপৰি যিসকলে ডিফেন্স সাৰ্ভিসত যাব বিচাৰে তেওঁলোকে এনডিএ বুলি এটা এক্সাম আছে হেইটো তেওঁলোকে দিব লাগিব আৰু ইয়াতে কি লাগিব সাবজেক্ট সমূহ আপোনাৰ হায়াৰ সেকেন্ডাৰী মানে 12ত ফিজিক্স কেমিষ্ট্ৰি মেথছ থাকিব লাগিব কিন্তু এনডিএ এক্সাম গতিকে এনডিএ এক্সামৰ ওপৰতো মই এটা ডিটেইলছ ভিডিঅ বনাম তাৰ পিছত কিছু মানে আকৌ বিএ কৰিব খুজে বিবিএ কৰিব খুজে বিবিএ টো 3 ইয়াৰ্ছৰ কোৰ্স তাৰ পিছত এমবিএ কৰিব পাৰে আকৌ ইঞ্জিনিয়াৰিং কৰি উঠি যদি আপুনি এমবিএ কৰে তেতিয়াও কোম্পানী বিলাকত আপুনি ভাল জব পোৱা চান্স থাকে হোটেল ম্যানেজমেন্ট কৰিব পাৰে নেক্সট অপচনটো 4 বছৰীয়া কোৰ্স অৰ্থাৎ ইয়াৰে বিএইচএম কোৰ্সটো হোটেল ম্যানেজমেন্টৰ ওপৰত আকৌ মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে তাৰপিছত সিএলএটি যিসকলে লয়াৰ হ'ব খুজে সায়েন্সৰ পৰা লয়াৰ হ'ব পাৰে যে আৰ্টছ পঢ়ি কিনে যে অকল লয়াৰ হ'ব পাৰে তেনেকুৱা কথা নাই সিএলএটি বুলি এটা এক্সাম আছে মানে 5 বছৰীয়া কোৰ্স হয় এটো আপুনি বিএসসি আৰু কৰিব নালাগে হেটো সেন্ট্ৰেল মানে ইউনিভাৰ্সিটি বিলাকৰ আন্ডাৰত হয় গতিকে আপুনি এনেকৈ লয়াৰ হ'ব পাৰে তাৰ পিছত আহু গভৰ্নমেন্ট জবছ কি কৰিব পাৰি এসএসসি আইবিপিএস ইউপিএসসি আইপিএসসি আইবিপিএস টো বেংক ৰিলেটেড জব গতিকে আইবিপিএস ৰ ওপৰত মানে কেনেকুৱা পেপাৰ হয় কি হয় ডিটেইলছ ভিডিঅ বনাম এসএসসি হায়াৰ সেকেন্ডাৰী পাছ কৰি উঠিও এসএসসি দিব পাৰে অথবা এইখন এখন কমিশন হয় যি বিলাক কমিশনে আপোনাৰ মানে পৰীক্ষা বিলাক পাতে এক্সাম বিলাক পাতে বিভিন্ন ধৰণৰ এক্সাম হয় এইচএস পাছৰ এসএসসি আছে ডিগ্ৰী মানে বেচেলাৰ ডিগ্ৰী কৰা বিলাকৰ এসএসসি আছে আইবিপিএস আছে ইউপিএসসি তো জানে সবে
ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন APSC যোনটো অসমৰ আছে আসাম পাব্লিক সাৰ্ভিস কমিশন গতিকে এইবিলাকৰ জব বিলাকো খুবেই ভাল গতিকে এইবিলাক খালি দিব পাৰে আপোনালোকে তাৰপিছত এগ্ৰিকালচাৰ লাইনত যাব পাৰে এগ্ৰিকালচাৰ লাইনটো খুবেই ভাল তাত বিটেক মানে বেচেলাৰ ডিগ্ৰী ল'ব পাৰে তাৰপিছত মাষ্টাৰ ডিগ্ৰী ল'ব পাৰে তাৰপিছত কমাৰ্চিয়েল পাইলট ট্ৰেইনিং কৰিব পাৰে যিসকলে পাইলট হ'ব খোজে এইটো কিন্তু খুব এক্সপেন্সিভ কোৰ্স যিসকলৰ ফাইনান্সিয়েল কণ্ডিশ্যন ভাল তেওঁলোকে ল'ব পাৰে ইয়াৰ ওপৰতো এটা ডিটেইলছ ভিডিও বনাম বাৰু কেনেকৈ হ'ব পাৰি কোন ইনষ্টিটিউটত কৰিব পাৰি কমাৰ্চিয়েল পাইলট ট্ৰেইনিংৰ ওপৰত ঠিক আছে এতিয়া এইখিনি হ'ল নন মেডিকেল ইয়াৰ আৰু আছে বহুত মই ফেমাস কেইটা লিখি লৈছো আৰু যিসকলে জেনাৰেলি যায় তাৰপিছত মেডিকেল লাইনত প্ৰথম অপচনটো হ'ব পাৰে MBBS অৰ্থাৎ হেতুৱে সবৰে অপচন ডক্টৰ যিসকলে হ'ব খোজে এইটো হ'ল 5.5 বছৰীয়া কোৰ্স MBBS টো তাৰ পাছত আকৌ বহুতে MD কৰে ডক্টৰ অফ মেডিচিন ডক্টৰ অফ সাৰ্জাৰী মাষ্টাৰ অফ সাৰ্জাৰী MS কৰে এইটো 3 বছৰীয়া কোৰ্স হয় তাৰ পিছত আৰু এজন যদি ভাল স্পেশালিষ্ট হ'ব গৈ থাকে আৰু আপুনি কৰি যাই থাকিব পাৰে কিন্তু প্ৰথম কল আপুনি এজন ডক্টৰ হ'বলৈ হলে MBBS কৰিব লাগিব তাৰ কাৰণে NEET এক্সামটো ক্লিয়াৰ কৰিব লাগিব তাৰ পিছত ইনষ্টিটিউট বিলাকত সিট পোৱা যায় ডাক্তৰৰ ওপৰত এটা ডিটেইলছ ভিডিও বনাম তাৰপিছত আপুনি ডেন্টাল সাৰ্জন হ'ব পাৰে অৰ্থাৎ BDS হ'ব পাৰে BDS আপোনাৰ 4 বছৰীয়া কোৰ্স তাৰপিছত নাৰ্ছিং এটা খুব ভাল লাইন নাৰ্ছিংৰ তিনটা ভাগ আছে BSc নাৰ্ছিং কৰিব পাৰে 4 বছৰীয়া GNM কৰিব পাৰে 3 বছৰীয়া ANM কৰিব পাৰে 2 বছৰীয়া এটা ডিপ্লোমা কোৰ্স এনেকৈ নাৰ্ছ হ'ব পাৰি তাৰ পিছত ফিজিঅথেৰাপিষ্ট বহুত ডিমান্ডেবল কোৰ্স বৰ্তমান সময়ত আৰু খুব ভাল পইচা আছে গতিকে BTP বুলি এটা কোৰ্স আছে 4.5 বছৰীয়া কোৰ্স গতিকে সেই কোৰ্স কৰি উঠি আপুনি এজন ফিজিঅথেৰাপিষ্ট হ'ব পাৰে বহুত ডিমান্ডেবল কোৰ্স ইয়াৰ ওপৰত চাব আপোনালোকে সাৰ্চ কৰিব নেটত পাই যাব ডিটেইলছ তাৰপিছত ফাৰ্মাসিষ্ট হ'ব পাৰে এজন বি ফাৰ্মা অথবা ডি ফাৰ্মা কৰি কিনে আৰু বি ফাৰ্মা আৰু ডি ফাৰ্মা কৰি যে অকল এজন ফাৰ্মাসিষ্ট তে হ'ব লাগিব তেনেকুৱা কথা নাই ফাৰ্মাসিউটিক্যাল লাইন বিলাকত খুব ভাল জব পোৱা যায় বি ফাৰ্মা আৰু ডি ফাৰ্মা কৰা বিলাকত বা যিসকলে মেডিকেল ৰিপ্ৰেজেন্টেটিভ হ'ব খোজে তেওঁলোকৰ বি ফাৰ্মা কৰাৰ পাছত এটা ভাল কোম্পানী চান্স পায় গতিকে খুবেই ডিমান্ডেবল কোৰ্স তাৰ পিছত আয়ুৰ্বেদিক লাইনত যাব পাৰে বহুতে ধৰক আয়ুৰ্বেদিক লাইনটোত বিলিভ কৰে আৰু সঁচাকৈ ভালো হয় BMS বুলি এটা কোৰ্স আছে মানে ডক্টৰ আয়ুৰ্বেদিক ডক্টৰ হ'বলৈ হলে BAMS কৰিব লাগিব ইয়াৰ ওপৰতো ডিটেইলছ আপোনালোকে নেটত পাই যাব চাব পাৰে তাৰপিছত ভেটেনাৰী ডক্টৰ হ'ব পাৰে ভেটেনাৰী ডক্টৰ হ'বলৈ আপোনালোকে NEET এক্সাম ক্লিয়াৰ কৰিব লাগিব তাৰ পিছত আৰু বিভিন্ন কোৰ্স আছে তাৰপিছত ৰেডিওগ্ৰাফি কৰিব পাৰে ৰেডিওগ্ৰাফি জানে চাই ল'ব ডিটেইলছ আপোনালোকে যে মেচিন ৰিলেটেড আৰু মেডিকেল লাইনৰ এটা খুবেই ভাল তাৰপিছত নিউট্ৰিচনিষ্ট হ'ব পাৰে খুবেই দৰকাৰ বৰ্তমান সময়ত অকল যে এক্সাৰসাইজ কৰিলে যে হেলদি হ'ব লাগিব এনেকুৱা কথা নহয় নিউট্ৰিচনৰ দৰকাৰ আৰু সকলোৱে বৰ্তমান সময়ত মানে নিউট্ৰিচন ডায়েট প্ল্যান কৰি চলে গতিকে এজন আপুনি ভাল নিউট্ৰিচনিষ্ট হ'ব পাৰে কি কোৰ্স কৰিব লাগিব ডিটেইলছ ভিডিও পাছত আহি আছে এটো জাস্ট আপোনালোকে এটা ইনডেক্স ভিডিও বুলি ধৰক আৰু অলপ কৈ দিলো প্ৰতিটো লাইনৰ ওপৰত আৰু যদি এতিয়া ডিটেইলছ লাগে আপোনালোকে নেটত ইউটিউবত বহুত ভিডিও পাই যাব গতিকে এই ভিডিওটো শেয়াৰ কৰক আসলতে আমি বহু কেইটা লাইনৰ বিষয়ে বৰ্তমান সময়ত বহু ছাত্ৰ ছাত্ৰীয়ে গম নাপাও বহুতৰে কয় ডক্টৰ হম ইঞ্জিনিয়াৰ হম বা প্ৰফেসৰ হম এইকেইটাতে থাকে কিন্তু মেডিকেল লাইনতো যে বহুত আকৌ লাইন আছে এইকেইটা কথা কিন্তু ছাত্ৰ ছাত্ৰীসকলে বা বহুতে নাজানে গতিকে মোৰ চেনেলটোত এনেকুৱা ধৰণৰে ভিডিও আহিব
যি ভিডিঅ'বিলাকে ছাত্ৰ ছাত্ৰীৰ মনত নতুন প্ৰজন্মৰ মনত সপোন জাগ্ৰত কৰিব পাৰে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আগন্তুক ভিডিঅ'সমূহ চাবলৈ অনুৰোধ কৰিলো চাব বুলি আশা কৰিলো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু প্লিজ শ্বেয়াৰ কৰি দিব ধন্যবাদ